আমি বাথৌ মন্দিৰ দৰ্শন কৰিছোঁ। দুইটা ঠাইত আমাৰ বান্দৰগুৰিত আমাৰ এটা মন্দিৰ আমি দৰ্শন কৰিছোঁ আৰু বিভিন্ন টিমবিলাক আমি লগ কৰিছোঁ আৰু ইয়াৰ লগতে এতিয়া আমাৰ BTRৰ যিখিনি পৰ্টেল নিউজ আছে তেখেতসকলে মোৰ লগত এটা অপেন ডিছকাশ্যনৰ প্ৰগ্ৰাম অনুষ্ঠিত কৰিছিলে। মই সেইটো এটেণ্ড কৰিছোঁ আৰু ওদালগুৰি জিলাত ইয়াৰ পিছত মই তিনিটা প্ৰগ্ৰাম আছে সেইখিনি মই ফিনিছ কৰিম। কাইলৈ কি হ'ব আপোনাৰ এতিয়া জনসংখ্যা কি হ'ব BPFৰ লগত যুঁজিব? চাওক, BPFৰ লগত আমি যুঁজা নাই, BPFৰ লগত যুঁজাৰ কোনো দৰকাৰ নাই। ৰাইজ ইতিমধ্যে পৰিৱৰ্তন বিচাৰিছে, পৰিৱৰ্তন আহিবই আৰু BPFে যুঁজাৰ কাৰণে এতিয়ালৈকে ৰাজনৈতিক যদি গণতান্ত্ৰিক যদি কথা আপুনি সুধিছে তেনেহ'লে গণতান্ত্ৰিকভাৱে যুঁজাৰ কাৰণে BPF যোগ্য হৈ থকা নাই। খালি BPFে হিংসা কৰে, গতিকে আজি এটা দুটা হিংসা BPFে কৰি থাকিব। হাগ্ৰামা মহিলাৰী সেই হিংসা কৰাই ব্যক্তি এই হিংসাটো কৰি থাকিব। কিন্তু কথাটো হৈছে কি যে এনেকুৱা হিংসাবিলাক কৰি পেলাই একো লাভ নাই আৰু আমাৰ যিটো ৰণকৌশল এইটো আমি অহিংসা পন্থাৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি যাম আৰু BTRৰ ৰাইজে যিহেতু আমাক একচেপ্ট কৰিছে, UPPL দলক একচেপ্ট কৰিছে আৰু পৰিৱৰ্তন অনাৰ কাৰণে যিহেতু ডিচিশ্যন লৈছে, এইবাৰ কোনো কাৰণত হাগ্ৰামা মহিলাৰীয়ে ইয়াত চৰকাৰ গঠন কৰিব নোৱাৰে। ইয়াত UPPLৰে চৰকাৰ হ'ব, এইটো নিশ্চিত। আজি 5 বছৰীয়া BJPৰ যি মিত্ৰতা আছিল আজি অৱসান ঘটিব। ইতিমধ্যে ইয়াৰ দাস ডাঙৰীয়াই কৈছে, হিমন্ত বিশ্ব শৰ্মাই কৈছে আৰু তেওঁলোকে এই প্ৰস্তাৱ লৈ আজি দিল্লীলৈ গৈছে। কিছু সময়ৰ পিছত বৈঠক অনুষ্ঠিত হ'ব। ইয়াৰ পিছতো BPFৰ 3জন মন্ত্ৰীয়ে গান্ধী সমষ্টি ধৰি আছে, কি ক'ব? তেখেতসকলতো বহুত নিলাজ হয় না। আগতো তেখেতসকলৰ তেনেকুৱা বহুত পৰিৱেশ আহিছিলে কি তেখেতসকলে চৰকাৰৰ লগত সংঘাত হয়, নেতাবিলাকৰ লগত সংঘাত হয়। কংগ্ৰেছৰ দিনতো হৈছিলে। মাননীয় ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া যেতিয়া সভাপতি আছিলে সেই সময়ত সংঘাত হৈছিলে। তেতিয়া হাগ্ৰামা মহিলাৰীয়ে কৈছে তৰুণ গগৈ ছাৰটো ভাল, এই ভুৱনেশ্বৰ কলিতা ভাল নহয়। অঞ্জন দত্ত আজি নাই আমাৰ মাজত। অঞ্জন দত্ত ডাঙৰীয়া যেতিয়া প্ৰেচিডেণ্ট আছিলে তেতিয়া হাগ্ৰামাৰ মানে বেয়া হ'ল। তেতিয়াও ক'লে যে অঞ্জন দত্তহে বেয়া, হাগ্ৰামা কি কয় তৰুণ গগৈ ভাল। আকৌ ক'লে যে ৰিপুণ বৰা ভাল নহয়, ইফালে মানে ই ভাল, ই তৰুণ গগৈ ভাল। আজি ইয়াতো তেনেকুৱাই হৈছে। হাগ্ৰামা মহিলা ডাঙৰীয়াই চৰকাৰতে থাকে কিন্তু কোনোবা ভাল কোনোবা বেয়া এইবিলাক বক্তব্য কৰি থাকে। কথাটো একো নহয়। তেখেতসকলে হাগ্ৰামাই আগতে কৈছে সুবিধাবাদীৰ দল, য'ত পাৱাৰ আছে তাত তেখেতসকলে আছে। তেখেতসকলৰ কোনো লাজ চৰম নাই। পাৱাৰ আৰু পইচা এই দুটাই BPFৰ নীতি আৰু সেই নীতি লৈয়ে আজি 17 বছৰে ৰাইজক লুটি পুটি খালে। গোটেই BTCখন ধ্বংস কৰি দিলে। আজি BTC বুলি ক'লে মানুহবিলাকে হিংসা বুলি ভাবে, BTC বুলি মানুহবিলাকে দুৰ্নীতি বুলি ভাবে, BTC বুলি শুনাৰ লগে লগে মানুহবিলাক হাগ্ৰামাৰ দাদাগিৰি অপশাসন বুলি মানুহে ভাবা হৈছে। তো সেইকাৰণে আজি সকলো জাতি জনগোষ্ঠীয়ে ন্যায় বিচাৰিছে, নিৰাপত্তা বিচাৰিছে, উন্নয়ন বিচাৰিছে, অধিকাৰ বিচাৰিছে আৰু সেইখিনি কাম UPPLে কৰিবলৈ আগুৱাই আহিছোঁ আৰু এইখিনি কাম আমি কৰিম আৰু সেইকাৰণে এইবাৰ ৰাইজে UPPLকে ভোট দিব। আজি চূড়ান্ত মানে তেওঁলোকৰ মিত্ৰতা ভংগ হ'বই। আজি ইতিমধ্যে দিয়া হৈছে। ইয়াৰ পাছত তেওঁলোকে পদত্যাগ কৰিব লাগিছিল সন্মানৰ খাতিৰতো, কিন্তু ইমান অপমানৰ পিছতো তেওঁলোকে গাড়ীত মন্ত্ৰিত্বৰ গাড়ী। এইটো আপুনিহে বুজি পাব। আপুনি যিহেতু সন্মানৰ কথাটো গম পায়, আপুনি যিহেতু সুবিধাবাদী নহয়, এইকাৰণে আপোনাৰ গাত এতিয়া এইটো অলপ লাজকে আপুনি অনুভৱ কৰিছে। তেখেতসকলৰতো এইটো লাজ অনুভৱ নহয়, কাৰণ তেখেতসকলে অপেনলি আজি 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে পাব্লিকলি কৈছে কি তেখেতে সুবিধাবাদীৰ দল, যোন আহে তাৰ লগতে থাকিব। গতিকে আজি BJP চৰকাৰটো এতিয়াও শেষ হৈ যোৱা নাই। গতিকে লাষ্ট মিনিটলৈকে তেখেতসকলে খামুচি মাৰি থাকিব। আৰু চন্দন ব্ৰহ্ম ডাঙৰীয়াকটো জানেই, প্ৰমীলা বাইদেউকটো জানেই, কান্দি হ'লেও মন্ত্ৰীটো ল'বই। আৰু ৰিহন দৈমাৰী ডাঙৰীয়া কিবা কৰিব পাৰক নৰক, আজি হাতী মানৱৰ সংঘাতত ইমান মানুহ মৰি গ'ল। এই 15 বছৰ মন্ত্ৰী হৈ থাকিল, এটাও কাম নকৰিলে। খোৱা পানীৰ ইমান প্ৰব্লেম, তেখেতে পাব্লিক হেল্থৰ মন্ত্ৰী হৈ খোৱা পানীৰ কোনো কাম নকৰিলে। তো এতিয়া এই মানুহবিলাকে একদম নিলাজ মানুহ। সেইকাৰণে লাষ্ট মিনিটলৈকে তেখেতসকলে খামুচি মাৰি থাকিব। এইটো মানে যেনেকৈ কৈছে মানে কিনা হাঁহৰ ঠোঁটলৈকে মহা। গতিকে এই মহাটো খাওক কাৰণে তেখেতসকলে ঠোঁটলৈকে যেতিয়া গৈ নাপায় ৰখি থাকিব। সেইটো মানে BPFৰ আচল চৰিত্ৰটো ওলাই পৰিছে। গতিকে ৰাইজে গম পাই গৈছে BPF কি, আৰু এতিয়া এইকাৰণে ৰাইজে BPFক বিদায় দিব। BPFক ইয়াত আৰু নানে, ইয়াত মানে UPPLৰ চৰকাৰ হ'ব। BJP লাট মাৰি ওলাই দিব পাৰে নেকি BPFক এতিয়া? এইবিলাক শব্দ মই ক'বলৈ নিবিচাৰোঁ। লাট
মাৰা কিবা মাৰা সেইবিলাক ইমান ভাল নালাগে ময়ো তেখেতসকলক সন্মান কৰোঁ তেখেতসকলো এটা গণতান্ত্ৰিক দল BPF ভাৰতবৰ্ষৰে এটা গণতান্ত্ৰিক দল হয় তেখেতসকলক সন্মান কৰোঁ মূল কথাটো কৈছে হাগ্ৰামা মহিলাৰী ইমানেই নিলাজ মানুহ তেখেতৰ কোনো লাজ চৰম একো নাই তেখেতে সুবিধাবাদী মানুহ আৰু সুবিধাবাদীজনৰ কি আছে য'ত পায় তাতেই সুবিধাটো মাৰি দিবহি গতিকে সেইকাৰণে আজি দুখীয়া মানুহৰ পইচা খাইছে গৰীব মানুহৰ পইচা খাইছে জব কাৰ্ড আইৱা ঘৰৰ পইচা খাইছে চব লুটি পুটি শেষ কৰি দিছে গতিকে আজি ইয়াত আৰু একো থকা নাই গতিকে আপোনালোকে চাই থাকক লাষ্ট মুহূৰ্তলৈকে তেখেতসকলে কি কৰে আমিও চাই আছোঁ